বহুত দিনৰ আশা এটা পূৰণ হ'ল। মদ্যপান কৰি পেলাই মানে গাড়ী নচলাব, ভাল নহয়। আপোনালোকে এইটো ৰুল ফ'ল' কৰক। দেখ আজি মানে সেতু চাবলৈ অহা নাই। ধলা-শদিয়া ব্ৰিজ চাবৰ কাৰণে আগতে পাই আহিছিলোঁ, কিন্তু হ'লেও তাত ৰখি ফটো উঠিব পৰা নাই ন, ভালকৈ চাব আহিছোঁ। এয়া আমি দলং পাৰ হৈছোঁ আৰু এতিয়া ওচৰ পালোহি দলঙৰ। আজি যিহেতু 25 ডিচেম্বৰ আছে আৰু লগতে এতিয়া বছৰৰ শেষ, ইফালে বহুত মানুহ আহিছে। আপোনালোক বুজাই আহিছোঁ অলপ। দ্বীপৰ টাইপত আছে, দেখা পাইছে নে? কি ধুনীয়া দ্বীপ টাইপত আছে। এইটো এইখিনি যে এনেকে আছে, দেখিছা? সেইকেইটা দেখিছা নাই? ইলেক্ট্ৰিচিটি প'ষ্টৰ নেকি সেইকেইটা? বঢ়িয়া লাগিছে ন? ভাল ৰেষ্টুৰেণ্ট এখনত খাব লাগিব বুলি কৈছে। কি খাবা সেইটো কোৱা? দে খাবা। আজি মানে সেতু চাবলৈ অহা নাই। আজি মানে আপোনাৰ বহুত দিনৰ আশা এটা পূৰণ হ'ল। কি কয়, আহিম আহিমকৈ মানে বহুত দিনৰ পৰা, মানে বছৰত বছৰ হৈ গ'লগৈ। ইমান ওচৰতে থাকিও আহিব পৰা নাছিলোঁ। ধৰক সুবিধা অসুবিধা বাবে, আৰু তাতে লকডাউনো হ'ল, সেই হেতুকে আহিব পৰা নাছিলোঁ। আজি একদম মানে মনৰ আশা এটা পূৰণ হৈ গ'ল। ধলা-শদিয়া দেখা পালোঁ, সেইকাৰণে অলপ খোজকাঢ়িছোঁ। আমাৰ দুইজন, আমাৰ স্মৃতি আৰু মই। বাইকখন একো নাই, কি কয় আপোনাৰ, আমি বিন্দু ঘৰলৈ আহিলোঁ, মানে বাৰ ঘৰলৈ আহিলোঁ। তাৰপিছত আমি বাৰ ঘৰত থাকিলোঁ, থাকি কৰি ঘূৰিলোঁ ফুৰি আজি অলপ ওলাই আহোঁ বুলি ক'লে আৰু। তাৰপিছত ধলা-শদিয়ালৈ, দলং মানে ভূপেন হাজৰিকা সেতুলৈ। তাৰপিছত আহিলোঁ, চালোঁ, আৰু হেৰি কি কয় আপোনাৰ, ব্ৰিজখন এছিয়াৰ ভিতৰত 3 নম্বৰ, 3rd লংগেষ্ট ব্ৰিজ হয়। ভালে লাগিছে পৰিৱেশটো, গাড়ী অহা যোৱা কৰি আছে। খালি আপোনাৰ গাড়ী আহোঁতে অকণ ভয় খাইছে, যোনটো আপোনাৰ ব্ৰিজৰ পাৰ্ট থাকে ন, দলংবোৰ, যোনখিনি জইন থাকে, জইনৰ ওচৰত মানে আমাৰ ভয় বান্দৰী হয়। ভয় বান্দৰীয়ে মানে কি ভয় খাইছে, হিলি গৈছে, অকণ জাম্পিং কৰিছে। স্প্ৰিং থাকে যে আপোনাৰ চোতাওবোৰত ব্ৰিজত, সেইটো কাৰণে ধুনীয়া লাগিছে। আৰু এটা কথা, মই এইখিনি এই চাইনবৰ্ডখন দেখাই দিছোঁ ৰ'ব আপোনালোকক। অকণ মই এই চাইনবৰ্ডখন দেখাইছোঁ, ড'ন্ট ড্ৰিংক এণ্ড ড্ৰাইভ। মদ্যপান কৰি পেলাই মানে গাড়ী নচলাব, ভাল নহয়। আপোনালোকে এইটো ৰুল ফ'ল' কৰক, আপোনালোকৰ নিজৰ কাৰণে হয়। যেতিয়া ড্ৰাইভিং কৰি থাকে তেতিয়া মদ্যপান নকৰিব, আৰু শ্ল' ড্ৰাইভ, লং লাইফ। ভালকৈ উঠা নাই। পোৱালীকেইটাই কি এনজয় কৰিছে। যাওঁ বোলে বোলে আমি যাওঁ, নাওখনৰ ওচৰৰ পৰা আহোঁগৈ। এই নাওখনৰ নামটো কি জানেনে বাৰু আপোনালোকে? জনাবচোন, কোনোবাই জানে যদি কমেণ্টত। বাপ্পাও ইমান ধুনীয়া লাগিছে নাওখন দেখি। উঠোঁ বুলি গ'লোঁ ওচৰলৈ, কিন্তু আৰক্ষী বিষয়াসকলে নিদিলে উঠিবলৈ পায়। ওচৰতে মানে পুলিচ আছিলে, সেই পুলিচসকলে উঠিবলৈ বাধা দিলে। মানে বাম্পাৰ আশা এটা থাকি গ'ল মনতে।
সাঁচি ৰাখিছোঁ, উপায় নাই, কি কৰিব।